ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা সেৱাৰ কাণ্ডহীনতাৰ বাবে মেট্ৰিক প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। সেৱাৰ এনে কাণ্ডক লৈ সৰব হৈ পৰা ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেশ্যন চমুকৈ SFIৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু সেৱাৰ অধ্যক্ষ আৰু জৈন আৰু সেৱাৰ সচিবৰ পদত্যাগৰ দাবী তুলি সোমবাৰে চচলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদীসকলে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষামন্ত্ৰী গৌবেক প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰক, নৈতিক দায়িত্ব স্বীকাৰ কৰি সেৱাৰ দায়িত্ব আৰু সচিবে পদত্যাগ কৰক, সংস্কাৰৰ মাজেদি সেৱাৰ ওপৰত অসমৰ মানুহৰ আস্থা ঘূৰাই আনক, দলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বিত কৰক আদি শ্লোগানেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে, কিন্তু তেওঁলোকৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন কৰিছে, পুলিচে নিৰ্যাতন চলাইছে, মাৰপিট কৰিছে, হাত ভৰি ভাঙি দিছে ছাত্ৰ-ছাত্ৰী। গতিকে আমি ধিক্কাৰ জনাইছো, এই কাৰ্যক পূৰ্ণ ভাষাৰে গৰিহণা জনাইছো। অতি আৰক্ষী যিজন বিষয়া আছে দলপুৰত তেওঁক নিলম্বন কৰাৰ ব্যৱস্থা কৰক। একদম কথাটো খুব ষ্ট্ৰেইট যে আজি ইমান দিন হ'ল প্ৰশ্নকাকত ফাদি লোৱা, আজিলৈকে আমি তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ আশ্বস্ত হোৱা কোনো মন্তব্য দেখা নাপালোঁ। বৰঞ্চ খুব দম্ভালি মাৰি শিক্ষামন্ত্ৰীয়ে কৈছে যে তেওঁ আচলতে কিয় পদত্যাগ কৰিব লাগে, কাৰণ ৰক্ষক পাতিছিলোঁ, আমি ৰক্ষকে ভক্ষক হৈছে, গতিকে তেওঁ এই ধৰণৰ মন্তব্য দিছে। এতিয়া কথা হৈছে আমিও তেওঁলোকৰ ৰক্ষক বুলি পাতি থৈছিলোঁ, শিক্ষামন্ত্ৰীয়ে তেওঁক শিক্ষা বিভাগৰ দায়িত্ব লৈছিলে, গতিকে তেওঁৰ নৈতিক দায়িত্ব আছে এই ক্ষেত্ৰত। আজি ইমান ডাঙৰ ঘটনা ঘটিছে, তেওঁলোকৰ কোনো হাত নথকাকৈ ইমান ডাঙৰ ঘটনা ঘটিবই নোৱাৰে। আমি তেওঁলোকৰ পৰা কোনো আশ্বস্তমূলক এটা মন্তব্য শুনা নাই এতিয়ালৈকে। তেওঁলোকে না উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে, না তেওঁলোকে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে। গতিকে আমি আজিৰ পৰা অনশনত বহিছোঁ, SFI ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন। আমি আজিৰ পৰা এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে পদত্যাগ নকৰে, আমাৰ দাবী হৈছে তেওঁলোকে পদত্যাগ কৰিবই লাগিব। শিক্ষামন্ত্ৰী হৈছে তেওঁৰ প্ৰয়োজন এইবাবে আছে, কাৰণ এই ধৰণৰ ইমান ডাঙৰ ঘটনা, প্ৰশ্নকাকত ফাদিলৰ ঘটনা, আচলতে আমাৰ উচ্চ পৰ্যায়ৰ যদি বিষয়াৰ হাত নাথাকে তেতিয়াহ'লে ইমান ডাঙৰ ঘটনা আচলতে সংঘটিত হ'ব নোৱাৰে। গতিকে এইটো তেওঁ আচলতে নৈতিক নিজৰ দায়িত্ব স্বীকাৰ কৰি পেলাই তেওঁ কৰিব লাগে। আৰু আমি দ্বিতীয় দাবীটো হৈছে যে এজন ৰিটায়াৰ্ড জাজৰ দ্বাৰা গঠিত এখন কমিটি গঠন কৰক তেওঁলোকে, আৰু CBI এনকুৱাৰীৰ উপৰঞ্চি এই কমিটিখনে আছে এটা এনকুৱাৰী কৰক। এইবাবে কাৰণ এইটো CBI এনকুৱাৰী কৰাৰ সময়তো বিভিন্ন সময়ত ইয়াতে কিন্তু বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে, বায়াছনেছ থাকে। গতিকে সেইটো নহ'বৰ কাৰণে আচলতে এখন উচ্চ পদস্থ কমিটি তেওঁলোকে গঠন কৰক, এজন ৰিটায়াৰ্ড জাজক নেতৃত্বত এই তদন্ত কৰক, আৰু তদন্ত নোহোৱা পৰ্যন্ত তেওঁলোকে কিন্তু তেওঁলোকৰ দায়িত্বৰ পৰা তেওঁলোকে কৰক, তেওঁলোকক নিলম্বন কৰক, শিক্ষামন্ত্ৰীয়ে দায়িত্বৰ পৰা পদত্যাগ কৰক, সচিবে আৰু ছেক্ৰেটাৰী সচিব আৰু ছেক্ৰেটাৰী তেওঁলোকে নিজৰ পদৰ পৰা তেওঁলোকে পদত্যাগ কৰাৰ তেতিয়ালৈকে ব্যৱস্থা কৰক, আৰু এখন হাই লেভেল কমিটি যেতিয়ালৈকে এটা ৰায় নিদিয়ে তেতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ পদৰ পৰা কিন্তু তেওঁলোকে পদত্যাগ কৰাৰ ব্যৱস্থা কৰক। Jinabad.